ডিফুত চৰ্দাৰ বল্লভভাই পেটেলৰ 145 সংখ্যক জন্মদিবস উদযাপন সামূহিক দৌৰ কাৰ্যসূচীৰ ৰূপায়ণ। জিলা কৃষকৰ স্বাৰ্থত ৰাজপথত পুনৰ কংগ্ৰেছ কৃষকৰ প্ৰাপ্য অধিকাৰ হকে জননেতা চেমছন সিং ইংলিছ স্মাৰক উদ্যানৰ সন্মুখত সত্যাগ্ৰহ কাৰ্যসূচী। বৈঠালাংশত লজ্জাজনক ঘটনা 60 বয়সীয়ান বৃদ্ধৰ কামনাৰ বলি এগৰাকী 12 বছৰীয়া কিশোৰী কচুৱাৰ পৰা গ্ৰেপ্তাৰ অভিযুক্ত লম্পট বৃদ্ধ। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা। এতিয়া পাইছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ। পূব কাৰ্বি আংলং জিলাৰ বিজেপিৰ উদ্যোগত ডিফুত উদযাপন চৰ্দাৰ বল্লভভাই পেটেলৰ 145 সংখ্যক জন্ম দিৱস। পূব কাৰ্বি আংলং জিলাৰ বিজেপিৰ উদ্যোগত ডিফুত উদযাপন চৰ্দাৰ বল্লভভাই পেটেলৰ 145 সংখ্যক জন্ম দিৱস। এই উপলক্ষে ৰানছ ফৰ ইউনিটি অৰ্থাৎ সামূহিক দৌৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। জিলা বিজেপিৰ সভাপতি ধন সিং তেৰণৰ নেতৃত্বত ডিফুৰ দলীয় কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি ডিফু চহৰ ৰাজপথেৰে আহি পুনৰ দলীয় কাৰ্যালয়ত মিলিত হয়। সামূহিক দৌৰত বিজেপিৰ ভালে সংখ্যক কৰ্মকৰ্তাসকলে ভাগ লয়। ভাৰতবৰ্ষতো আজি চৰ্দাৰ বল্লভ পাৰ্টিৰ ওপৰত আজি ৰান ফৰ ইউনিটি কৰা হৈছে। তেখেতে জন্ম 1875 31 অক্টোবৰ 31 অক্টোবৰ তাৰমানে 1875 চনত আমাৰ চৰ্দাৰ বল্লভ পাৰ্টিৰ জন্ম আৰু তেখেতৰ মৃত্যু 15 ডিচেম্বৰ 1950 চনত তেখেতৰ মৃত্যু হৈছে। আৰু তেখেতৰ অসম স্বাধীন হোৱাৰ লগে ভাৰতবৰ্ষ স্বাধীন হোৱাৰ লগে তেখেতে ভাৰতবৰ্ষত ডিপুটি প্ৰাইম মিনিষ্টাৰ হিচাপে তেখেতে ঘোষণা কৰা হৈছে। আৰু তেখেতে দেশৰ কাৰণে ভাৰতবৰ্ষৰ জনসাধাৰণৰ কাৰণে ব্ৰিটিছ লগৰ লগত আগত যেতিয়া আমি ইয়াত স্বাধীন হোৱা নাই তেতিয়া চৰ্দাৰ বল্লভ বহুত কষ্ট কৰিছে। সেইকাৰণে আজি আমি ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা চৰ্দাৰ বল্লভ পাৰ্টিৰ ওপৰত গোটেই ভাৰতবৰ্ষত আজিৰ দিনটো ৰান ফৰ ইউনিটি ব্যৱস্থা কৰা হৈছে। নিউজ টেক্স ৰিপৰ্ট কাট নিউজ। দেশৰ কৃষকৰ অধিকাৰৰ স্বাৰ্থত কংগ্ৰেছ দল পুনৰ নামিল ৰাজপথত। কৃষক ৰাইজৰ পৰিপন্থী কৃষক আইন সাধাৰণক তীব্ৰ প্ৰতিবাদ কৰে কংগ্ৰেছে। কাৰ্বি আংলং জিলা কংগ্ৰেছৰ জিলাৰ কৃষকৰ স্বাৰ্থত পুনৰ নামিল ৰাজপথত। বিজেপি চৰকাৰে শেহতীয়াকৈ যি আইন কৃষকৰ মূৰৰ ওপৰত জাপি দিলে সেই আইন কংগ্ৰেছে কেতিয়াও মানি ল'ব নোৱাৰে। নিজৰ পৰিশ্ৰমেৰে উৎপাদিত কৃষিজাত সামগ্ৰীৰ ওপৰত কিনা বেচাৰ ক্ষেত্ৰত কৃষক ৰাইজৰ নিজা অধিকাৰ থকা বাঞ্ছনীয়। কিন্তু বিজেপি চৰকাৰে যি কৃষক আইন এই আইন মতে কৃষকসকলক একাংশ ধনী শ্ৰেণীৰ লোকে শোষণৰ পূৰ্ণ মাত্ৰা সুবিধা আছে, যাৰ বাবে দুখীয়া কৃষক অতি দুখীয়া হৈ গৈ থাকিব। এই আইনক কংগ্ৰেছ দলে তীব্ৰ প্ৰতিবাদ কৰে। কাৰ্বি আংলং জিলা কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক সভাপতি তথা সাহিত্য পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য অশোক তেৰণে সাংবাদিকৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে কৃষকৰ পৰিপন্থীমূলক আইনক কংগ্ৰেছ দলে তীব্ৰ প্ৰতিবাদ কৰে। ruling government BJP government tu latung bangke sabka sab sabka vikas kusi kupon ta nam bangke lasong kala dello even farmer tu amhan ta no agriculture tu manta agriculturist tu manta nam bangke latung bang ajat ahubida ta bibi dello even latung right latung adhikar na latung nam bangke pawe lab lodon bangke lasi non bang ahok pet pudang lo pelong ta frang ke GST bi impusang kuri lo GST pe na jone ta emethang a hem sok sang pen dang lok koi bithi le hen puru jior ta me nali non jorong le non mage nang le GST long registration nang pot nang le GST aphan nang le tangkap te nang pokop ben aphan hala so pet dia apian si nang le hormu chojor long ko de non mangala bang chotak le lang GST ko already impose elo non mage la so bino bang la tum mangke farmer la so ai ega bang ko no moet frang jo indu bhani tum ningi lo je non mangke nang li
nangli hem production hormu ajat hormu te nangli jungjung ba nangli jorong le lo hala government atum si thik po prang ke nona bang piloma nong kala ke plang atum hala tum si bang si jene ko thika son en po hala tum si bang adult fix po hala tum si kuri po ese non bang public tuma right on bang ka velo la sote en lo bonte india democracy polote ra bang ke completely democracy right nong ka awade po ese gitu congress tum bang lahano de democracy belong de democracy are bang anut kin dang long nangi freedom bang long nangi la so phanje itu bang ke protest kuri pine bang ke Stefan Tenor report Cut News. বৈঠালাংছত সংকৰিত সভ্য সমাজক লজ্জাজনক কৰা এক ঘৃণনীয় ঘটনা 60 বছৰীয়া বৃদ্ধৰ কামনাৰ বলি হ'ল এগৰাকী 12 বছৰীয়া কিশোৰী সম্পত্তি কচুৱাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত বৃদ্ধ হয় পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছত সংকৰিত হৈছে মানৱ সমাজক লজ্জাজনক কৰা জঘন্য কাণ্ড বৈঠালাংছত থানাৰ অন্তৰ্গত 8 গাঁও তামুলবাৰী অঞ্চলত সংঘটিত হৈছে এই ঘটনা গাঁওখনৰ 60 বছৰীয়া বৃদ্ধ পুনিৰাম দাসে প্ৰতিবেশী 12 বছৰীয়া এটি কিশোৰীক ঘৰত কোনো নথকাৰ সুযোগত মুখত খোপা মাৰি ঘৰৰ ভিতৰত কাপোৰ খুলি লৈ শাৰীৰিক নিৰ্যাতন চলায় এই জঘন্য কাণ্ড সংঘটিত কৰাৰ পৰা কিশোৰীগৰাকীক উদ্ধাৰ কৰে ঘৰৰ ওচৰৰ প্ৰত্যক্ষদৰ্শীয়ে ইফালে এই ঘটনা পোহৰলৈ অহাৰ পিছতে আৰক্ষীৰ অভিযান চলাই কচুৱাৰ পৰা গ্ৰেপ্তাৰ লম্পট পুনিৰাম দাসক ৰাতিপুৱা ঠিক 9টা 9:30 মানৰ কথা মই মানে গাঁৱত ওলাই গৈছিলোঁ এই কিবা পইচা পাতি সংক্ৰান্তত আৰু আমিতো দুখীয়া শ্ৰেণীৰ মানুহ হয় আৰু মোৰ সৰু পোৱালীকেইটা মানে তাইৰ লগত মোৰ লগতে গুচি গ'ল পিছে তাই ঘৰত গ'লোঁ বোলো তই ঘৰৰ কামকেইটা কৰ মই আহি পামহি তাই বোলে বাৰান্দাখন সাজি আছিলে বাৰান্দা সাজি চোতাল পালেগৈ তাৰপিছত মানুহজন আহিলে বোলে তেনেকুৱাতে আহি পেলাই তাইক মানে চোতালতে মুখত গপা মাৰি ধৰি পেলাই তাইক ভিতৰত সোমাই নিলে নি পেলাই বিচনাত পেলাই লৈ কি ক'ত কৰিলে নকৰিলে তেনেকুৱাতে কাষৰ পেহীয়েকজনীয়ে ভাবিছে মানুহজনে কিয় ইমান সময় ছোৱালীজনী তেনেকৈ নি পেলাই অহা নাই বাহিৰলৈ আহি পেলাই চাই দেখে তাই বিচনাত মানে হেঁচা মাৰি ধৰি আছে আৰু তাৰপিছত মই আহি পেলাই যেতিয়া গম পাওঁ অসতে আৰু সেইটোনো কি সৎ কাম ছাৰ এজনী সৰু ছোৱালী যিজনী ছোৱালী গাভৰুৱে হোৱা নাই 12 বছৰ বয়স মাত্ৰ প্ৰায় দিনৰ 1:30-1টামান বজাত এই শ্ৰীমতী কাকলি বৰাই মোক ফোনযোগে জনাইছে যে তেখেতৰ অনুপস্থিতিত তেখেতৰ গাঁৱৰে এজন পুনিৰাম দাসে তেখেতৰ ছোৱালীৰ লগত দুৰ্ব্যৱহাৰ কৰিলে তো লগে লগে মই ইয়াৰ পৰা গুচি গ'লোঁ আৰু সেইফালে আমাৰ IC ডালিমাৰীকো ক'লোঁ আমি দুজনে গৈ ঘটনাস্থলত গৈ পালোঁ ইনভেষ্টিগেট কৰাৰ গম পালোঁ যে ৰাতিপুৱা প্ৰায় 9:30মান বজাত যেতিয়া কাকলি বৰা এই ঘৰৰ কিবা কামলৈ ঘৰৰ পৰা বাহিৰ ওলাই গৈছে তেখেতৰ হাজবেণ্ড ইয়াত নাথাকে হাজবেণ্ড আঞ্জকপানীত থাকে সেইটো সুযোগ লৈ তেখেতৰ ওচৰৰ গাঁৱৰে ওচৰৰ মানুহ এজনে শ্ৰী পুনিৰাম দাসে ঘৰত আহে তেখেতৰ সেই কি কয় কাকলি বৰাৰ নাবালিক ছোৱালী গবা মাৰি ধৰে ঘৰৰ ভিতৰত লৈ যায় আৰু তেখেতৰ লগত দুৰ্ব্যৱহাৰ কৰে কাপোৰ কানি খুলি লৈ দুৰ্ব্যৱহাৰ কৰাৰ চেষ্টা কৰে ইতিমধ্যে ওচৰ চুবুৰীয়া আহি হুলস্থুল কৰাত তেখেতে পলাই যায় আমি লগে লগে চাৰ্চ কৰাৰ পিছত সেই আছামীটোক বিচাৰি আমি যোৱাকালি প্ৰায় দিনৰ 12টা 12:30 মানত আছামীজনক আমি এই জয়পুৰ বৰবিল গাঁও এলেকাত কচু থানা এলেকাত কৰায়ত্ব কৰোঁ বৈঠালাংছৰ পৰা জাজন ইংৰাজী ৰিপৰ্ট কাট নিউজ সময় সাথে বাণিজ্যিক বিৰতিৰ আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ Want to increase the productivity of your crops or thinking to buy machinery tools and agricultural equipment? Here's the one-stop destination for your needs. Hanse Agricultural Machinery and Tools Private Limited and Hanse Automobile Private Limited is here to fulfill all your needs. Here you will get 3 wheels auto rickshaw, auto truck, tractor, power tiller, tempo, etc. Facilities and tools available are water tank, 2-wheel farm hand tractor with reaper, H-wheel, land leveler, cultivator, rotavator, hydraulic trailer, etc. For loan facility and further details, please contact at
7002045078 or 9854923592. Hanse Agricultural Machinery and Tools Private Limited and Hanse Automobile Private Limited, Rongkhelan, Difu, Karbi Anglong. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰ ৰসটো পাহাৰীয়া কমলা আৰু আনাৰ ৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ বিৰতি পিছত পুনৰ বাতৰি মজিয়াত শীতকালৰ আগন্তুক বনভোজস্থলী ভেলুঘাটৰ নৱনিৰ্মিত পথ দলং জিৰণি কোঠা প্ৰস্ৰাৱগাৰ শৌচাগাৰ আনুষ্ঠানিক উদ্বোধন কৰা হ'ল পৰ্যটক তথা বনভোজ প্ৰেমীসকলৰ বাবে ই নিশ্চয়কৈ ভাল খবৰ ডকমকাৰ ৰাছিনজা আক্ৰমণ সৈতে নিৰ্মিত অপেন ষ্টেজ তথা মুকলি মঞ্চৰ শনিবাৰে মুকলি কৰে পৰিষদৰ কাৰ্যবাহী সদস্য তথা কৰকান্তি পৰিষদৰ জনপ্ৰতিনিধি ৰাজু টিছই লগতে বনভোজস্থলী ভেলুঘাট ৪৫ লাখ টকাৰ ব্যয়েৰে নিৰ্মাণ কৰা পথৰ দলং জিৰণি কোঠা প্ৰস্ৰাৱগাৰ শৌচাগাৰ আদিও একেদিনাই আনুষ্ঠানিকভাৱে মুকলি কৰে স্থায়িত্ব পৰিষদৰ কাৰ্যবাহী সদস্য লুনচিং তেৰণে মুকলি অনুষ্ঠানত ডকমকা পৌৰসভাৰ অধ্যক্ষ বীৰেন তেৰণ মহামায়া ভিডিচি অধ্যক্ষ অৰ্চন ৰংপি প্ৰমুখ ভালে সংখ্যক দলীয় কৰ্মকৰ্তা তথা স্থানীয় ৰাইজ উপস্থিত থাকে litung cidilo Karbi Anglong ake menai pule litung kudet tacok waterfall sambongke silata tourism department pen pini dak art bridge 27 lakh lapente public toilet lapente octagonal set 10 lakh total 45 lakhs pini tourism department na hin pen ladak ingkani siangbong dapat tangpen tangku kon litung ladak homosti jedai kisosar ake haita nang tong dulo kasi pinidak rap kado we sorgari gangbura la teng lok itu ladak local community local community kado we tong rapet sepini so art bridge la pente octagonal set la pente toilet atang ile community ponlong aku belum bol dia tourism itu mutebang we na sejong wayam ya di terona ninjelo je Karbian long ke kalang menai halang sunong mo kela di kelang kita silo si alang lipan turun nangji tourism ia makai pan turun nangji lapente kalau tourism ia dikelola oleh NRD lah ini department pen nosen alang ni 245 lakh setangka koros pen habis lapente octagonal set octagonal set lahir lah piknik farman ke bang tumphan langsung nak kelang ke bang tumphan lahir व्यवस्था ke klaim di bangkel turun nangji especially itu bahini homosti jedai kera rangol apa jadi itu honorable CM sar ke banda itu cukup jadi glo ডকমকাৰ পৰা জেমছ কলিকৰ ৰিপৰ্ট আসন্ন বিধানসভা নিৰ্বাচন পাৰ্বত্য জিলা পূব তথা পশ্চিম কাৰ্বি আংলং জিলা আৰু ডিমা হাছাও 4টা বিধানসভা আসনৰ বাবে শাসকীয় বিজেপিকে ধৰি বিৰোধী কংগ্ৰেছ এছটিচিৰ লগতে APSALCও এঘৰি যুঁজ দিয়াৰ বাবে উঠি পৰি লগা পৰিলক্ষিত হৈছে APSALCৰ আগন্তুক বিধানসভা নিৰ্বাচনত এঘৰি যুঁজিবৰ বাবে কঁকালত বান্ধিছে টঙালি সমষ্টিয়ে অনুষ্ঠিত হৈছে দলীয় কমিটিৰ কাৰ্যনিৰ্বাহক সভা এক প্ৰকাৰ দলীয় স্থিতি প্ৰদৰ্শন কৰা এই সভাত আগন্তুক বিধানসভা নিৰ্বাচনত ডিফু বিধানসভা আসনৰ বাবে প্ৰাৰ্থিত্ব দিয়া প্ৰাৰ্থীগৰাকীক জয়যুক্ত কৰাৰ বাবে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হৈছে শনিবাৰে জিলা জনস্বাস্থ্য কাৰিকৰী বাংলোত অনুষ্ঠিত ধনশিৰি পৰিষদ সমষ্টিৰ APSALC কাৰ্যনিৰ্বাহক সভাত দলীয় স্থিতি মজবুত কৰাৰ লগতে বিধানসভা নিৰ্বাচনত দলৰ কামসমূহ কেনেদৰে আগবঢ়াব লাগে ইত্যাদি সন্দৰ্ভত আলোচনা বিলোচনা কৰে CIB along Dhansari Constituency Committee ahin pen kicheng si apong executive meeting patupono laso a meeting kito laso mai kito pona kidam tangani awot bangke Dhansari Constituency executive member along pangrumpet pen arpu gido pen pangrumpet pen pangkrener cap ansi dolo
sitame piniarni bangan ke baing koira hinian nang pengtang lo constituency Dhonsari constituency committee lo lasi lagi nitum Dhonsari constituency ara datum pani ningarong memelo non kibang jiarni lape nitum pini first executive meeting along kachi parai pon abang alam bang ke lapuan lo by November 30 of 2020 abangke Dhonsari constituency angkang thethe BBR lo sitame APHLC PS committee abangke do thaipo labangke nitum November 1st pen abangke ke claim kapang chenglo PS committee abangke before 10 of November hotsi longke pa PS committee abangke nitum sengpon depo Stefan Terror Report Cut News সমগ্ৰ দেশৰ লগতে পশ্চিম কাৰ্বি আংলঙৰ টুমপ্ৰেং স্থিত বিজেপি কাৰ্যালয়টো উদযাপন ভাৰতৰ প্ৰাক্তন গৃহমন্ত্ৰী চৰ্দাৰ বল্লভ ভাই পেটেলৰ 145 সংখ্যক জন্ম দিৱস সমগ্ৰ দেশৰ লগতে পশ্চিম কাৰ্বি আংলঙৰ টুমপ্ৰেং স্থিত বিজেপি কাৰ্যালয়টো উদযাপন ভাৰতৰ প্ৰাক্তন গৃহমন্ত্ৰী চৰ্দাৰ বল্লভ ভাই পেটেলৰ 145 সংখ্যক জন্ম দিৱস এই উপলক্ষে পশ্চিম কাৰ্বি আংলং জিলাৰ বিজেপিৰ সৌজন্যত ৰানছ ফৰ ইউনিটি শীৰ্ষক সামূহিক দৌৰ কাৰ্যসূচী অনুষ্ঠিত হয় টুমপ্ৰেং স্থিত বিজেপি জিলা কাৰ্যালয়ৰ পৰা পুৱা কাৰ্যসূচীত জিলা বিজেপিৰ সভাপতি ৰদীপ ৰংহাং 20 নং বৈঠালাংছৰ বিধায়ক ডক্টৰ মানসিং ৰংপিয়ে ফ্লেগ অফ কৰি শুভাৰম্ভ কৰে ST মৰ্চা SC মৰ্চা কিষাণ মৰ্চাৰ লগতে জিলাখনৰ ভালে সংখ্যক কৰ্মকৰ্তাই এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে 2018 চনৰ পৰা আমাৰ ইয়াতে এটা একতাৰ বাবে দৌৰ অৰ্থাৎ ৰান ফৰ ইউনিটি আমি কৰি গৈ আছোঁ এইবাৰ 2020 চনত আৰু এইবাৰটো আমি এই টুমপ্ৰেঙতহে মানে এইটো কৰিলোঁ হয় সকলো কাৰ্বি আংলং বেলেগ বেলেগ জেগাতো লোকে তেনেকৈ কৰি আছে আৰু এইটো আমি কমেমৰেট কৰিছোঁ যে চৰ্দাৰ বল্লভ ভাই পেটেল তেখেতে মানে যিটো ভাৰতৰ কাৰণে এই একতা আৰু অখণ্ডতাৰ কাৰণে যিটো তেখেতৰ মানে অৱদান আছিলে এইটো কথাটো মানে আমি আকৌ ৰাইজক সোঁৱৰাই দিব লাগিব আৰু এইটো কৰাৰ কাৰণে সকলোৱে ইয়াতে অংশগ্ৰহণ কৰিছে ৰাতিপুৱা 6 বাজিৰ পৰা ইয়াতে উপস্থিত হৈছে সকলোৱে বঠাতলাংছৰ পৰা জাছনিংৰ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ